Hi, welcome back to my YouTube channel Mom's Blog. আশা কৰোঁ আপোনালোক সকলোৰে ভাল লগতে মোৰ ভাল। আজিৰ দিনটোত কি কৰিলো আপোনালোকক দেখাম, আপোনালোকে চাব আৰু ভাল লাগিলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব। আৰু তেনেহলে ভিডিওটো আৰম্ভ কৰোঁ। বলক মোৰ লগত আজি মই কি কৰিলো দেখাও। আৰু ৰাতিপুৱাই সোনুক স্কুলত থৈ আহি আমি দুজনে এনেদৰে মাছ বজাৰত সোমালো আৰু ইয়া চাওকচোন কিমান ধৰণৰ মাছ ওলাইছে। আমি ইয়াৰ পৰা অলপ মাছ ললো। সোনুটো নাখায় সৰু মাছ, গতিকে আমাৰ দুজনৰ কাৰণে অলপ ললো। ইয়াত গোটেইখিনি মাছ মিক্স আছে, কাৱৈ, শিঙি, তৰা, গতিকে এয়াই ললো। আৰু আনফালে অলপ পাচলি বজাৰো কৰিলো। এয়া ইমান ধুনীয়া পাচলিবোৰ ওলাই থৈছে, চাওকচোন ইমান ভাল লাগি দেখিলে, কিন্তু বজাৰতহে জুই চাই দাম। আৰু আহিলো ইয়া মাছখিনি কাটি কুটি ধুই পাখলি নিমখ হালধি এনেদৰে সানি ললো। আৰু এনেদৰে নিমখ হালধি সানাৰ পিছতে মই বিলাহী আৰু আলুৰে বনাম, গতিকে এনেদৰে বিলাহীখিনি কাটি ললো, লগতে পিয়াজ জলকীয়াখিনিও কাটি ললো। আৰু আনফালে মই কেৰাহীত তেল গৰম হ'বলৈ দি দিলো। এয়া মোৰ তেলখিনিও গৰম হৈ গ'ল আৰু তেলখিনি ভালদৰে গৰম কৰি ইয়াত মই মাছখিনিও ভাজি ললো। আৰু এনেদৰে মাছখিনি ভজাৰ পিছত মই এটা বাউলত ওলাই ললো। আৰু লগতে মাছ ভজা তেলখিনিতে মই এনেদৰে পিয়াজ জলকীয়া অলপ ভাজিলো। আৰু আজি বিশেষ একো নাই, চিম্পলকেই বনাইছো। আৰু পিয়াজ জলকীয়াখিনি ভজা হোৱাৰ পিছতে মই বিলাহীখিনিও দি এনেদৰে ভালদৰে লৰাই চৰাই ভাজিলো। লগতে নিমখ হালধি দি আকৌ এবাৰ লৰাই চৰাই দিলো। আৰু এনেদৰে আলুখিনিও দি দিলো। আৰু লগতে অলপ ষ্টিম হ'বলৈ ঢাকনখন মাৰি দিলো। তাৰ পিছতে মই আদা নহৰুৰ পেষ্ট, জিৰা গুড়ি, ধনিয়াৰ গুড়ি দি পেলাই আকৌ এবাৰ ভালদৰে ভাজিলো। আৰু এনেদৰে চাওকচোন ভালদৰে ভজা হৈ গ'ল। আৰু ইয়াত মই অলপকৈ এতিয়া পানী ঢালি দিম। আৰু ইয়া পানী ঢালাৰ পিছতে মোৰ আঞ্জাখন আকৌ এবাৰ এনেদৰে ভালদৰে লৰাই চৰাই দিলো। আৰু ইয়া মোৰ আঞ্জাখন উতল অহাৰ পিছতে মই ইয়াত মাছখিনি এটা এটাকৈ দি দিলো। আৰু অলপ সময় আকৌ ষ্টিম হ'বলৈ থৈ দিলো। আৰু কেতিয়াবা এনেদৰেও বনাই খাই ভাল লাগে দিয়কচোন। আৰু শেষত মই অকণমান ধনিয়া পাত ছটিয়াই দিলো। আৰু ইয়া মোৰ মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল। আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ নহয়, অকণমান চিকেন আনিছিলোঁ, গতিকে আজি ভাবিলোঁ মাংস পোৰাকৈ খাওঁ, সেইবাবে এনেদৰে মাংসখিনি পুৰি ল'লোঁ। এইটো ডিছটো আকৌ মোৰ হাজবেণ্ডেহে বনাইছে দেই। এয়া মাংসখিনি পুৰি ইয়াত পিয়াজ, জলকীয়া, ধনিয়া পাত আৰু লগতে মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে বাঁহৰ গাজ মিন্স বাঁহৰ টেঙা দি পেলাই ভালদৰে মোহাৰি সানি ল'লোঁ। আৰু তাৰপিছতে এয়া চাওকচোন মোৰ বাঁহৰ গাজৰ সৈতে স্মোক চিকেন ৰেডি। আৰু আজি দুপৰীয়া সাজ আমি এনেদৰে খালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। অন্য এটি ভিডিঅ'লৈ আকৌ লগ পাম।